শুনিছোঁ তুমি তুলনা কৰিব বহুত বেছি ভাল পোৱা, যে তাৰ ইমানখিনি আছে, মোৰ কিয় নাই? তাৰ জীৱন ইমান সুন্দৰ, মোৰ কিয় নহয়? ভাই মোৰ, ভণ্টি মোৰ, যদি তুলনা কৰিবই লাগে তেন্তে সিহঁতৰ লগত কৰা যিসকল আমাতকৈও অসহায়। যদি তুলনা কৰিবই লাগে তেন্তে সিহঁতৰ লগত কৰা যিসকল ষ্টেচনত বহি ৰাতি কটায়। যদি তুলনা কৰিবই লাগে তেন্তে সেইসকলৰ লগত কৰা যিসকল গোটেই দিনটো হস্পিটেলত অতিবাহিত কৰে। আমি দুখত দিন কটোৱাৰ সকলোতকৈ ডাঙৰ কাৰণ কি জানা? তুলনা। হয়, তুলনা। আমি তুলনা কৰোঁ সেইসকল মানুহৰ লগত যিসকল আমাতকৈ বহুত বেছি ওপৰত। আমি তুলনা কৰোঁ সেইসকল মানুহৰ লগত যিসকল সফলতাৰ শৃংগত। আমাৰ সকলোতকৈ ডাঙৰ অন্যায় কি জানা? মানুহৰ সকলোতকৈ ডাঙৰ অন্যায় কি জানানে? আমি বেলেগৰ বাহ্যিক দিশটো চায়েই ভাবি লওঁ যে তেওঁ বহুত সুখত আছে, তেওঁ বহুত আনন্দত দিন কটাই আছে। কিন্তু হ'ব পাৰে তাৰ জীৱনটো বহুত বেছি কষ্টৰে ভৰা। তাৰ হয়তো ৰাতি টোপনি নাই। হ'ব পাৰে তেওঁ চাগে তোমাৰ জীৱনৰ দৰেই অকণমান সুখ বিচাৰি ফুৰি আছে। আমাৰ সকলোতকৈ ডাঙৰ অপৰাধ কি জানা? আমি ভাবোঁ টকাই হয়তো সুখ আনি দিয়ে, টকাৰে হয়তো সুখ কিনিব পাৰি। কিন্তু বাস্তৱত ইয়াৰ এটাও নহয়। টকাৰে সুখ কিনিব নোৱাৰি, টকাই কেতিয়াও সুখ আনি দিব নোৱাৰে। আমালোকৰ অন্যায় হ'ল আমি ভাবোঁ অহাকালি বা তাৰ পিছদিনা সুখ আহিবই। আচলতে বন্ধু, সুখ কেতিয়াও কাৰো জীৱনত বেলেগভাৱে অহা নাই আৰু কেতিয়াও নাহে। প্ৰতিটো দিন তোমাক সুখ বিচাৰি ল'ব লাগিব। মাথো যে তুমি, সেইটো কিন্তু নহয়। এই পৃথিৱীৰ সকলো মানুহেই কিন্তু সুখৰ সন্ধানত। বাস্তৱত প্ৰকৃত সুখ ক'ৰ পৰা পোৱা যায় জানানে? কেনেকৈ পোৱা যায় জানানে? চিন্তা ভাৱনাৰ পৰা। মই যিটো পাইছোঁ সেইটো কিমানজনেই বা পায়? মোৰ দৰে সুখৰ জীৱন যাপন কিমানজনৰ ভাগ্যতে বা জুটে? য'ত আছোঁ বহুত ভালে আছোঁ। এই চিন্তা ভাৱনা পৃথিৱীৰ লাখ লাখ কোটি কোটি মানুহৰ মনত এতিয়াও সুখ ভগাই ৰাখিছে। গতিকে তুমি বিশ্বাস কৰা যে তুমি সুখত আছা, আৰু এইটোৱে সুখত থকাৰ সকলোতকৈ ডাঙৰ মন্ত্ৰ, সকলোতকৈ উত্তম সূত্ৰ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিব।